হেল্ল' গাইজ নমস্কাৰ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বেলেগ জেগাত যাই আছোঁ মানে ক'ত যাই আছোঁ চাই থাকক। সেইফালে হৈছে লখৰা চাৰিআলি আৰু আমি এইপিনে চিধাই যাম বুলি ওলাই আহিছোঁ। মানে আজি গাঢ়ভাঙা ৰিজৰ্টত যাম বুলি ওলাই আহিছোঁ ৰ'ব। গাইজ গৰমত অৱস্থা দেখিছে না, চুলিয়ে মুখে ৰঙা বাঢ়ি গৈছে একেবাৰে। কিবাকৈ পাছটো দিলাক আমি 2টা বাজি গৈছিলে, মানে 2 মিনিট মান গৈছিল, কিন্তু 2টা বজাত এণ্ট্ৰি দিয়ে, মানে তাৰপিছত এণ্ট্ৰি নিদিয়ে। ব'লক আগত যাই থাকোঁ। আৰু এই দুজন ল'ৰাও মোৰ লগত যাই আছে। গাইজ আহি আছোঁ ৰ'ব, গাড়ীও চলাইছোঁ, আপোনাক ভিডিঅ' কৰিছোঁ আপোনাক বহুতটা টাৰ্ণিং পাৰ হ'ব। কামাখ্যাতো ইমান টাৰ্ণিং নাই, বহুত টাৰ্ণিং, উপায় নাই দিয়ক। গাইজ জৰা বাটতো এনেকৈ টাৰ্ণিং নাই, ইমান টাৰ্ণিং। এয়া ঠাণ্ডাৰ ককটেল। যিমান দূৰ যাই আছোঁ সিমান দূৰ লম্বা হৈ যাই আছে ৰাস্তা। গাইজ আমি যিমানে আগে আছোঁ সিমানে ৰাস্তা দীঘলা হৈ যাই আছে। আমি প্ৰায় 11 কিলোমিটাৰ আহিলোঁ আৰু মানুহ খুজছোঁ, কৈছে আৰু আপুনি 15 কিলোমিটাৰ প্ৰায় 20 কিলোমিটাৰে যাব লাগিব। তো আমি ভাবছোঁ নাযাওঁ, এতিয়া আমাৰ 3টা বাজু অৱস্থা, তো যাই মেতনা আহিবাৰে হ'ব। আমি বেলেগ প্লেন কৰিম, বেলেগ কিবা ফুৰিব যাম, আপোনালোকে লাগি থাকক। বহুত মানে আপুনি আহক, কিন্তু ইয়াতে মোটামুটি আপুনি 11টামান বজাতে আহক। আহি গা চা ধুব আৰু ৱাটাৰফল আছে, 2টাও আছে ৱাটাৰফল। এনেকুৱা পাহাৰৰ অৱস্থা। গাইজ এতিয়া আমি দিহাবাৰীত আছোঁ। প্লেন কেঞ্চেলেই হ'ল, যিহেতু কিবা এটা খাই যোৱা ৰ'ব, মস্ত গৰম। 2 গিলাচ বৰফ দি ভাল লেখা হৈছে দে, ইয়াক বনাব খাব লাগে আৰু। তো গাইজ বৰ্তমান ৰুমে আহি পালোঁ। এই ঠাণ্ডা নল'লে নহয় গৰমত। ৰুমত যাওক, প্লেন আছে ক'ৰবাত যাব লাগে, দেখাই আছোঁ। আৰু গাইজ আমি আহি পালোঁ এই দীঘলী পুখুৰীৰ পাৰ। আজি আমি অলপ দীঘলী পুখুৰী পাৰে ঘূৰোঁ আৰু গাইজ এইখিনি জেগা আজিকালি বিৰাট জনপ্ৰিয় হৈ উঠিছে, আৰু মানে বহুত ধৰণৰ ইয়াতে ষ্ট্ৰীট ফুড পায়, খোৱা বস্তু। দামো আছে, দামো বেছি দাম নহয় আৰু মিডিয়াম ৰেঞ্জৰে দাম চববিলাক। আপুনি যি লাগে তাকে পাব ইয়াতে। আৰু আমাৰ নিচিনা বয়সৰ ল'ৰাবিলাকে ইয়াতে বহুত ধৰণৰ দোকান দি আছে। আৰু আহিছোঁৱে যেতিয়া ইয়াতে চিকেন বিৰিয়ানী 1 প্লেট অৰ্ডাৰ দিছোঁ, খাই লৈ যাওঁ, ভোক লাগি আছে, আৰু লগতে গমো পাম ইয়াতে টেষ্টবিলাক কেনেকুৱা। আৰু গধূলিৰ পৰা ইয়াতে বহুত ভিৰ যদিও মানে মানুহবিলাকে ডিচিপ্লিনত থাকে। আৰু এই টিভিত যেনেকৈ দেখায়, আপুনি ধৰক কলিকতা দিল্লীত ধুনীয়াকৈ ষ্ট্ৰীট ফুডত মানুহবিলাকে খাই থাকে, সেনেকুৱা ধৰণৰ। আৰু এইফালে আমি চিকেন পকৰা অৰ্ডাৰ দিছোঁ, দেখাত একেবাৰে KFC ধৰণৰ, দেখাতে KFC ধৰণৰ, কিন্তু খাওঁতে কেনেকুৱা লাগে মই কৈ আছোঁ ৰ'ব। কিন্তু ইয়াতে দামো বেছি নহয়, মাত্ৰ 50 টকাত 5 পিচ দি আছে। আৰু এইপিনে চিকেন পকৰা আহি গ'ল আমাৰ হাতত। এক কামোৰ মাৰি দিওঁ ৰ'ব, চচ মেয়নিজ গোটেইখিনি দি দিছে। ৰাস্তাত দিয়া হিচাপে বেয়া লগা নাই, ষ্ট্ৰীট ফুড হিচাপে বেয়া নহয়, খাই ভাল লাগিছে। আৰু লাহে লাহে আমি যাই থাকিবৰ সময় হ'ল, ৰাতি হৈ আহিল, লাহে লাহে যাই থাকোঁ বলক, আগবাঢ়ি থাকোঁ। যদিহে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই, তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি থৈ দিব। বাৰু আজিৰ কাৰণে ধন্যবাদ।